কান্দি কান্দি গান গায় মানুহ মৰিলেও গান গায় আজি মোৰ হঠাতে হেডকোৱাৰ্টাৰ ক্লছ অৰ্ডাৰ আহিলে মৰা মৰি গ'ল নেকি আঁতৰি আঁতৰি থাকিলে আকৌ গান লাগিব কান্দি কান্দি গান গায় মানুহ মৰিলেও গান গায় নাই এটা গাওঁ এটা অলপ অলপ অলপকে আৰে ইমান গান গালিতো আজি এটা গাবলৈ নোৱাৰো নেকি নিদি বাদলিয়াই জীৱনৰ পৰা মোৰ বাবে তুমি চিৰ নতুন এটি কবিতা অলপ বেকাৰ হ'ব পৰা নাই হেল্ল' এইটো চা আঁতৰি আঁতৰি থাকিলে তোমালোকে নিদিবা দৰিয়াই মনৰ পৰা দূৰ দূৰণিত থাকিলে তোমালোকে পৃথক নকৰিবা জীৱনৰ এইটো বাৰু ই গালে এতিয়া আমি ই যেতিয়া যাব তাৰ বেটি হবা চাব সিহঁতে বাহিৰত গৈ চকু পানী মচে আকৌ বিচলাই হেল্ল' বন্ধুনী আজি ই আমাৰ অলপ দেৰিকে ফোন কৰিব বাৰু ভাত পানী খোৱাৰ পিছত আলহী আহি আছে নাই কোৱা নাই কান্দি আছে ই ভাতেই নাখায় বাবা নাকান্দিবি আৰু দেই যোৱাই যদি যোৱা বাৰু কিয় কান্দিছ মোক এটা তই কণা কাৰণ কচোন কাৰণটো ক কাৰণ এটা ক কণা তই বোলে মোক এইটো কাৰণে কান্দিছো ক ছুটি গৈছ তই ছুটি গৈছো বুলি ভাব নাই ভাবচোন এসপ্তাহৰ পাছত একদম চব নৰ্মেল হৈ যাব ভালেই হৈ যাব নৰ্মেল আজিকালি ফোন আছে গোটেইকেইটাকে কনফাৰেন্স কৰি একেলগতে ফোন কৰিলো ফোন কৰি ডিষ্টাৰ্ব আমাক এটা কৰিলে একো নহ'ব নাই ইয়াৰ ফিলিংছ মানে কিবা নাই এনেকে থাকিব লাগে কেতিয়াবা মানে ঘপকে মনত পৰিব যে তেতিয়া ইয়াৰ মানে বুজাই ক হেৰি ভাবিব লাগে বুজাই ক प्लीज इलाबोरेट क्या कहना चाहते हो কিয় কান্দিছ মৰা মৰি গ'ল নেকি নে মই মৰা মৰি গ'ল নেকি আহিব ঘূৰি আহিব ন কোন মই ঘূৰি আহিব আমি এদিন আকৌ পাৰ্টি কৰিব যাম একেলগে পাৰ্টি কৰিম গুৱাহাটী দেখা নাই দেখি আনিব খৰচা কৰিব কেনেকা মজা খৰচাটো আমি নকৰোঁ খালি কৰিলে চনিয়া 4টা আছে 5টা হ'বগৈ 5টা চনিয়া হ'ব জুনিয়ৰ চৰণীয়া তাৰপিছত চিনিয়ৰ চৰণীয়া আছে ই মিডিল চৰণীয়া হ'ব তাৰপিছত জুনিয়ৰ চৰণীয়া আহিব তাৰপিছত আকৌ জুনিয়ৰ চৰণীয়া আহিব তেনেকে বাঢ়ি বাঢ়ি গৈ 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 তোৰ চকু পানী লোধা হৈ যাব পানী খাব পানী অকণ খা পানী খা এই গ্লুকন-ডি মিলাই দিম নেকি নাই ন পেলাই চশমাটো ফেলি থোৱা খাবত মাৰি ধৰি তুমি অকণ কান্দাচোন আকৌ কান্দা না যাবাগৈ বুলি যোৱা না ফিল্ডটো আনক প্ৰায় 3 বছৰ 4 বছৰ গলে লাগ চাৰিজনে একেলগে ঘূৰি পেলাই দিয়া দিয়া छोटा बच्चा है क्या কিবা এটা গামোচা লৈ আহ বন্ধ কৰি দিয়ে হ'ব আজি মোৰ হঠাতে হেডকোৱাৰ্টাৰ ক্লছ অৰ্ডাৰ আহিলে তো মই গুৱাহাটী মান্দাকাটালৈ যাব লাগিব প্ৰায় 4 বছৰ হ'ল মোৰ ধলাশদিয়াত থকা আৰু ধলাশদিয়াৰ
যিখিনি মানুহ আৰু মোৰ পুলিচ ষ্টাফে মোক যিখিনি মৰম আদৰ দিছে মই চিৰজীৱন পাহৰিব নোৱাৰিম। সঁচাকৈ মানুহখিনি সঁচাকৈ বহুত মৰমীয়াল। মই বহুত মৰম পাইছোঁ ধলাত থাকি। ধলা শদিয়াৰ পৰা মই নাইট ছুপাৰত আহিব লাগে। প্ৰায় গুৱাহাটী পাওঁতে এটা ৰাতি লাগে। তো এতিয়া এই ৰাতিটো গাড়ীত গৈ থাকিব লাগিব মই। ৰাতিটো গাড়ীত আহি ৰাতি পোহৰে হৈ গ'ল। গুৱাহাটী পাম আৰু বেছি দূৰ নাই। ধলাখন সঁচাকৈ মনত পৰি আছে। বহুত মিছ কৰি আছোঁ মই মানুহ। খানাপাৰাত এইমাত্ৰ নামিলোঁ মই আৰু ঘৰলৈকে যাবৰ বাবে মই এখন অটো ৰিজাৰ্ভ কৰি ল'লোঁ আৰু এতিয়া মই ঘৰলৈকে গৈ আছোঁ অটোত।